মই যেতিয়া কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব, মোকতো কোনেও বিশ্বাস কৰা নাছিলে, বোলে এটা ইলেকশ্যনৰ জন্য হাৱাবাজি। কিন্তু আজি অসমত আমি 97,000 ল'ৰা ছোৱালীক আমি চাকৰি দিছো। সবচে ডাঙৰ কথা, চাকৰি নামত যিটো দালাল ৰাজ আছিল, আজি আমি পুৰা দালাল ব্যৱস্থাই পুৰা খতম কৰি দিছো, কোনো দালাল নাই। আগতে টেটৰ টিচাৰ আছিলে, মাষ্টৰ চাকৰি কাৰণে টকা দিব লাগিছিল। মই এডুকেশ্যন মিনিষ্টাৰ থাকোঁতে টেট আহিলে, দালাল খতম হৈ গ'ল। এতিয়া পুলিচ আৰু বেলেগ ডিপাৰ্টমেণ্টতো দালাল খতম। আজি মই এই কথা ক'ব পাৰোঁ যে বৰাক ভেলীত টেটৰ টিচাৰ আৰু ৰিক্ৰুটমেণ্ট এই দুটা মিলি মোৰ হাতেদি যিমান ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, আগত কেতিয়াও ইমান ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাছিলে। এতিয়া আমি আকৌ 35,000 নতুন চাকৰি আমি এডভাৰটাইজ খুলি দিছো। আবার 35,000 চাকরি আসাম সরকারের অধীনে হবে, এইটাও আজকের গ্যারেন্টি। 1 লাখের পরে আবার 35,000, 1,35,000। তারপরেও এটা বন্ধ হবে না, তারপরেও এটা হয়েই থাকবে। এতিয়া পঢ়িব লাগে, ভাল কৰি স্কুলত যাব লাগে, কলেজত যাব লাগে, পঢ়া শুনা কৰিব লাগে, চৰকাৰী চাকৰি ল'ব লাগে, কাৰণ এতিয়া চাকৰিত কোনো দালাল ব্যৱস্থা অসমত এতিয়া নাই।